আমি আহিছোঁ নাৰ্চাৰীলৈ জীৱন কচু পাতৰ পানীবোৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল কাবেৰী শইকীয়া আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভালেই আছে আজি বহুত দিনৰ মূৰত ভাবিছোঁ অকণমান ওলাই যাওঁ আৰু অকলে কিয়নো ওলাই যাওঁ আপোনালোক যিহেতু মোৰ এটা ফেমিলিয়ে হয় সেইটো কাৰণে ভাবিছোঁ আপোনালোককো লগতে লৈ যাওঁ আৰু দেখাই থাকিম আমি কি কৰোঁ কি নকৰোঁ এতিয়া ব'লক দেৰি নকৰোঁ যাওঁ হেল্ল' আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ বহুত দিনৰ মূৰত এজনীক লগ পাইছোঁ আজি সঁচাকৈ after 2-3 months ন অঁ একদম মানে যেতিয়া একদম পূৰা লকডাউন দিলে যে তেতিয়াৰ পৰা আৰু লগ ইমান ওচৰত থাকিও আমি আজিহে লগ পাইছোঁ আৰু আজি এনেকুৱা এটা জেগালৈ আহিছোঁ য'ত মানে মন চন একদম ভাল লাগি যায় আৰু আপোনালোককো দেখাম বাৰু দেই চেষ্টা কৰিম কিমান পাৰোঁ দেখাই থাকিবলৈ কেৱল কেতিয়া লগত যাম ফুল চাই থকাৰ মাজতে মামীয়ে জুচ খাবলৈ মাতিলে খাই মেলি আকৌ ফুল চাবলৈ আহি গ'লোঁ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ
আৰু আজি দৰ্শনা শইকীয়া আহা না আজি আমি নাৰ্চাৰীলৈ আহি দুইজনী গোটেইখন পিটপিটাই ফুৰিছোঁ এতিয়া চব গোটেইখন পিটপিটাই ফুৰিছোঁ চব এইজনীয়ে নাচিয়ে দিছে আৰু গছ তাৰপিছত কচুপাত ভাল লাগে ন ইমান ধুনীয়া পৰিৱেশ আৰু এইফালে আছিলে এইফালে আৰু বহুত ডাঙৰ এখন মানে বাগিচা আৰু এইফালে আছে ধেৰ কিবা কিবি গছ আছিলে সেইফালে দেখাব নোৱাৰিব প্ৰৱেশ নিষেধ ইয়াৰ পৰাই উভতি যাব লাগিব আৰু একদম মন চন ভাল লাগি গৈছে ন আজি আহি বহুত দিনৰ মূৰত ওলাই আহি পাহৰি থাকিলোঁ গানটো লিৰিক্সটো একচুৱেলি জীৱন কচুপাতৰ পানীবোৰ কচুপাতখনে ঘূৰি ঘূৰি চাই আছো যে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই থেংক ইউ